ৰাতিপুৱাই যাব ওলাইছোঁ আমি আঠখিলীয়া নামঘৰলৈ। এইফালে নবৌ আছে। আজি ফেচবুকৰ ছেকেণ্ডটো পে'মেণ্ট পাইছোঁ আৰু ভাবিলোঁ আঠখিলীয়া নামঘৰৰ পৰাই আহোঁগৈ এপাক, যিহেতু ভাদ মাহো চলি আছে আৰু মাহঁতো যাব। মাহঁত এইফালে ওলাই আছে, মই মানে বেটেৰী ৰিক্সালৈ অপেক্ষা কৰি আছোঁ। আৰু এইফালে আমাৰ নবৌ বজাৰ কৰি আহিলে এয়া। এইফালে আমাৰ বেটেৰী ৰিক্সা পাই গ'লহি আৰু এইফালে পেহী আৰু আনফালে মা আৰু খুৰী। আমি আহি আছোঁ এতিয়া। মাহঁত মানে আমাৰ ঘৰত আহি আছিলে আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় যিহেতু আঠখেলীয়া, গতিকে মাহঁতক দেখাবলৈ বুলি লৈ আহিলোঁ। আৰু এতিয়া ইয়াতে আমি চাকি ধূপ তেল এইবিলাক বজাৰ কৰি লৈছোঁ, যি লাগে। আৰু ভাদ মাহত আঠখেলীয়া নামঘৰ যাম বুলি ভাবিয়ে আছিলোঁ আৰু মাহঁতো ঘৰৰ পৰা আহি আছিল, গতিকে মাহঁতকো লৈ গুচিয়ে আহিলোঁ আজি। আৰু মই যিহেতু ঢকুৱাখানাৰ জীয়ৰী হয়, গতিকে আমাৰ ঘৰৰ পৰা যদি কোনোবা আহে এই নামঘৰ ভাগলৈ আহিবলৈ বহুত ইচ্ছা কৰে। আৰু ময়ো যদি কোনোবা নতুনকৈ আহে আমাৰ ঘৰলৈ, তেতিয়াহ'লে এই নামঘৰ ভাগলৈ লৈ আহোঁ। মই যদি কোনোবা এখন ঠাইত যাওঁ, সেই ঠাইখনৰ ইতিহাসটো জানি মোৰ বহুত বেছি ভাল লাগে। আৰু আপোনালোকে আঠখেলীয়া নামঘৰৰ ইতিহাস জানেনে বাৰু? 1681 চনত আহোম ৰজা গদাপানীয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। 1970 চনৰ আগলৈকে নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। আৰু 1970 চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰিছিল। আৰু তেতিয়াৰ পৰাই এই নামঘৰ ভাগৰ নাম হৈছিল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। যেতিয়া আহোম ৰাজ্যত ল'ৰা ৰজাৰ শাসন আছিল, আহোম ৰাজ্যৰ ৰজাৰ পদ নিশ্চিত কৰিবলৈ তেওঁ সেই সময়ৰ সকলো আহোম ৰাজকুমাৰক শাৰীৰিকভাৱে অক্ষম কৰি বিকলাংগ কৰি পেলাইছিল, যাতে কোনো ৰজা হ'ব নোৱাৰে। সেই সময়ৰ এজন আহোম ৰাজকুমাৰ গদাপানীয়ে ল'ৰা ৰজাৰ কবলৰ পৰা নিজকে বচাবলৈ নগা পাহাৰত আশ্ৰয় লৈছিল। সেই সময়ত তেওঁ এজন সাধুৰ আশ্ৰম পালে, যিটো আজি আঠখেলীয়া নামঘৰ থকা ঠাইত অৱস্থিত। 1681 চনত যেতিয়া তেওঁ আহোম ৰাজ্যৰ ৰজা হ'ল, তেতিয়া গদাধৰ সিংহই সেই ঠাইডোখৰৰ স্মৃতি ৰাখিবৰ বাবে থিৰাং কৰিলে এই পবিত্ৰ স্থানৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব সেই অঞ্চলৰ 8টা নিৰ্বাচিত খেলৰ হাতত অৰ্পণ কৰিলে। যিহেতু এই 8খন খেলৰ তত্বাৱধানত সকলো ধৰণৰ ধৰ্মীয় কাম কাজ সম্পাদনা কৰা হৈছিল, সেয়েহে পূৰ্বতে এই ঠাইখন আঠকুৰীয়া নামেৰে জনাজাত আছিল, যিটো পিছলৈ আঠখেলীয়া নামেৰে বিখ্যাত হ'ল। এতিয়া আমি এয়া মেইন মণিকূট ভাগত সেৱা কৰিবলৈ আহিছোঁ। আৰু এই নামঘৰ ভাগ গোলাঘাট জিলাত অৱস্থিত, যিহেতু সকলোৱে জানেই, গতিকে মই জিলাখনৰ নাম কোৱাই নাছিলোঁ। আৰু আপোনালোকৰ বাৰু এনেকুৱা ইতিহাসবিলাক জানি ভাল লাগেনে? মই যদি কোনোবা এখন ঠাইত যাওঁ আৰু সেই ঠাইখনৰ পৰা ঘূৰি আহি বা নহ'লে যোৱা আগত একদম খুচৰি ইতিহাসটো চাওঁ, বহুত বেছি ভাল লাগে মোৰ। আৰু এতিয়া এয়া আমি সেৱা কৰিবলৈ বহিছোঁহি আহি। ভিডিঅ'টো চাই থকাসকলে ঘৰৰ পৰাই সেৱা কৰিব পাৰিব। এয়া ভকত বৈষ্ণৱসকল বহি আছে আৰু মেইন মণিকূট ভাগ এইভাগেই আঠখেলীয়া নামঘৰৰ। আমি সেৱা কৰি ল'লোঁ সকলোৱে। আৰু এইফালে আহিলোঁ, এয়া দেখিছেনে, মাহঁতে বোলে ফটো মাৰোঁ বুলি ক'লে। আৰু মাহঁত যিহেতু প্ৰথম আহিছে, মা আৰু খুৰী, আমাৰ ইয়াৰ মা আৰু পেহী আগতে আহিছে, যিহেতু ঢকুৱাখানাৰ মা আৰু খুৰীহে প্ৰথম আহিছে। আৰু মাহঁতক গোটেইকেইজনী বিয়নী একেলগে ফটো দুকপিমান মাৰি দিলোঁ। আৰু এইফালে মই আহিলোঁ কাছক বিস্কুট খুৱাবলৈ। মই যদি নামঘৰলৈ আহোঁ লগতে বিস্কুট এপেটি নানিলে মনটো ভালেই নালাগে। মানে কাছ আছে যে পুখুৰীত, সেই কাছবোৰক বিস্কুট খুৱাই মোৰ বহুত বেছি ভাল লাগে। আৰু দেখিছেনে, এয়া বিস্কুট খুৱাইছোঁ। আৰু মাক ক'লোঁ বোলো ভিডিঅ' এটা কৰি দিয়ক, মায়ে কেমেৰাটো ধৰি দিছিলে। আৰু বিস্কুট পেকেট সকলোৰে মাজত ভগাই দিছোঁ, মানে যাতে সকলোৰে হাতৰ পৰা কাছৰ বিস্কুট খাব পাৰে। আৰু এয়া কাছক বিস্কুট খুৱাই আজৰি হৈ লৈছোঁ। এতিয়া আমি প্ৰসাদ আনিবলৈ যাম। বিস্কুট দি দিয়াৰ লগে লগে খাবলৈ কিমান ধুনীয়াকৈ ওলাই আহে কাছবিলাকে, দেখিয়ে ভাল লাগে। আৰু মানে কি হয়, পুখুৰীটোত পুনি হৈ আছে যে, গতিকে কাছবিলাক ভালকৈ দেখা নাই পোৱা, মানে অকল মুখখনহে দেখিছোঁ। আৰু মানে দেখিছেনে, বিস্কুট দি দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ খাই গৈছে। কেইবাজনো মানে কাছ আছে দেই, ভালেমান আছে চাগে। মানে মই যেতিয়া গৈছোঁ এনেকৈ দেখোঁৱেই কাছৰ। আৰু বিস্কুট লৈ গ'লেহে দেখোঁ, নহ'লে ইমান নেদেখোঁ বাৰু। আৰু ধুনীয়া গোটেই বিস্কুট পেকেট গোটেইখিনিৰ মাজতে ভগাই দিছোঁ। মোৰ কথা বহুত শুনিলে, এতিয়া নামঘৰত নাম লৈ আছে, অকণমান নাম শুনক আপোনালোকে। এতিয়া আনিব যাওঁগৈ কয় উঠাছে দেখোন, উঠাছে সেয়া। এনেই পৰিৱেশ তলৰ খাই দিছোঁ।
আৰু এইফালে আহিলোঁ এতিয়া আমি প্ৰসাদ ল'বলৈ দেখিছেনে প্ৰসাদ ল'বলৈ এক্সট্ৰাকৈ এইফালে আহিব লাগে আৰু এইফালে দোকান বহি আছিলে দোকান বজাৰবিলাক তাতো অকণমান সোমালোঁ মাহঁতে কিবা কিবি ল'লে তাৰপিছত আমি ঘৰলৈ বুলি আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ এইফালে ওলাই আহোঁতে মানে গেটৰ মুখতে লগ পালোঁ আইতাগৰাকীক আৰু আইতাগৰাকীকো যি পাৰোঁ দিলোঁ আৰু তাৰপিছত এয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ ঘৰলৈ সোমাই অহা এই ৰাস্তাটো মোৰ যে বহুত বেছি ভাল লাগে দেখিছেনে দুয়ো কাষে গছ গছনিবিলাক কিমান ধুনীয়াকৈ ৰুই দিছে আৰু এই কৃষ্ণচূড়াবিলাক ফুলিলে যে কিমান ধুনীয়া লাগে আৰু এই গেটখন নতুনকৈ বনাই আছিলে এই গেটখন মই বনোৱাৰ পাছৰ পৰা আজিয়ে প্ৰথম আহিছোঁ আৰু গেটখনো আপোনালোকক দেখাই আছোঁ ৰ'ব আমি আহোঁতে মানে এইটো ৰাস্তাই আহিলোঁ গতিকে গেটখন দেখাবলৈ নহ'ল আৰু এই ঠাইডোখৰো দেখুওৱা নহ'ল দেখিছেনে কিমান ধুনীয়াকৈ কৃষ্ণচূড়াবিলাক অলপ অলপ ফুলিয়ে আছে কিমান ধুনীয়া লাগিছে জেগাডোখৰ আৰু ৰ'ব গেটখন অকণমান দেখাওঁ আপোনালোকক তাৰপাছতে ভিডিঅ'টো শেষ কৰি দিম আজিলৈ আৰু এয়া পাই গ'লোহি আমি গেটখনৰ ওচৰত ৰৈ পিনে আকৌ ফটো দুকপিমান মাৰি ল'লোঁ মানে আমি ইটো চাইডে সোমাইছিলোঁ যে সেইটো কাৰণে ইয়াত ফটো মৰা বা ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আহিবৰ সময়তহে এইফালে আহিছোঁ গতিকে ইয়াতে ভিডিঅ' অকণ কৰিলোঁ আজিলৈ বাই বাই সকলোকে